জানিব পাইছিলোঁ এই খুচি ফাৰ্মাচীত এনেকৈ কিছুমান সন্দেহযুক্ত মানে নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰি থকা হয়। তো আমি গম পাই আছিলোঁ। তো আজি আহিলোঁ, আহি ইয়াতে আমি পালোঁ কফ চিৰাপ পালোঁ প্ৰায় 21 মান আৰু টেবলেট পালোঁ 146 মান। বাছ ইমানখিনি এইখিনি আৰু কৰা হৈছে মানুহজনক। আমি বহুত কেইদিনমানৰ পৰা ইনপুট পাই আছিলোঁ এখন এনেকৈ শ্ৰীৰামপুৰ বজাৰৰ ওচৰত এখন খুচি মেডিকেল ফাৰ্মাচীত কিছুমান সন্দেহজনক ছাবষ্টেঞ্চেছ বিক্ৰী কৰি আছে বুলি কৈছে, যিটো সমাজৰ কাৰণে বহুত ভয়ানক, আমাৰ যুৱ প্ৰজন্মক বেয়া দিশে গৈ আছে। এইটো ক্ষেত্ৰত আমাৰ ওপৰৱালাৰ পৰা বহুত একশ্যন লৈ আছে। আপোনালোকে দেখা পাইছে অল অসমতে পূৰা যুৱ প্ৰজন্মক যিটো বস্তুৱে আমাক ধ্বংসৰ দিশে লৈ গৈছে, সেইটো ক্ষেত্ৰত ৰক্ষাৰ কাৰণে আমি সমাজক শান্তিপূৰ্ণ ৰাখিবৰ কাৰণে আমি ষ্টেপ লৈ আছোঁ। আপোনালোকৰ জনসাধাৰণৰ সুবিধাৰ কাৰণে, আমাৰ কাৰণেও যাতে সমাজখন শান্তিপূৰ্ণ হৈ থাকে, সেইকাৰণে সেই সুবিধাৰ্থে আমি পূৰা একশ্যন লৈ আছোঁ। কিছুমান সন্দেহজনক ছাবষ্টেঞ্চেছ পাইছোঁ, টেবলেট কিছুমান পাইছোঁ, বটলছ কিছুমান পাইছোঁ, যিটো আমি ছাছপেক্ট ছাবষ্টেঞ্চেছ বুলি ধৰি লোৱা হৈছে, আণ্ডাৰ NDPS এক্টৰ বুলি সন্দেহ কৰি আছোঁ। এজন আটক কৰা হৈছে। এতিয়া আমি ক'ব পৰা নাযায়, কাৰণ আমি এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যনত চলি আছে, এনকুৱাৰী চলি আছে। পাছত আপোনালোকে সকলো কথা গম পাই যাব। আপোনালোকে गोविंद बसुमतारी कलेज जारागुरि मुं थिसननाय सोलिगासिनो। BA फार्स्ट सेमिस्टारनि थाखाय मुं थिसननाय सोलिगासिनो। गोग्गो सोलोंथाय आरो इयुननि लामानि थाखाय मोजां आरो थोजासे फोरोंगिरिजों लोगोसे नांगौबादि सुबिदाफोर। बांसिनै मोनथिनो आरो मुं थिसननो थाखाय थाबैनो स्क्रिनाव होनाय जानबुं नम्बराव सुलाद ला 7002271929 9365331725 97066808878 70029428883 9957059235